Hi guys, welcome back to my YouTube channel. Rajesh SK. आज আমি গৈ আছো পাহাৰত ঘূৰিবলৈ বাবুকেইটা লটেকেইটা বাবু চাইডত আছে তেতিয়া গৈ আছো এইটো চাইডত ঘূৰিবলৈ পাহাৰ চাব গৈ আছো ইমান দিন হৈ গ'ল পাহাৰ কেইজনে আজি যাম চাব আপোনালোকে চাই দিব ভিডিঅ'টো আমাৰ লগত গাইছ খৰাইঘাটৰ দলং পাৰ হ'ব লাগিব এতিয়া খৰাইঘাটৰ দলংটো বনাই আছে আমাৰ ইয়াত আপোনালোকে সাজেষ্ট কৰে গাইছ দলং পাৰ হ'ম এতিয়া এইটো চাইলো আমাৰ দলং न्यू दलंग है ये हो गया हालत देखो कैसे हो गया पुखुरी साइलवा यार माने साइटा पुखुरी আছে এটো ডাঙৰ পুখুৰী হয় এটা সাইড এটো সাইড দুটা আছে এটো সাইডত পুখুৰী তাৰ পিছত আইখিন এটা আছে সাইটা হৈ গ'ল পুখুৰী তাৰ পিছত এটো সাইডে আছে খেতি খিনি হাতী গুছি গিলে চাইবা হাতী আহিছিল মানে যোৱা পৰহি আহিছিল মানে হাতী কিন্তু ইয়া হাতী গুছি থৈ গ'ল ये गोटे खेतिये करे माने इटु साइड तो गाइस इटा आमी निजरा पार हबा লাগিব इटु साइड निजराটো কিমান তলত আছে পানী তাতে ইয়াৰ পৰা সামৰিব লাগিব ইটু পাৰ নগনি ইটু পাৰ পা ইটু পাৰ নগনি সামৰিব লাগিব ইয়া কিন্তু সামৰিব আমি আপোনাক চাই থাকা আমি কেনামকে সামৰি गाइस इटा आमी पन्थाय पाइছো पन्थाय माने एटु मन्दिर डाঙৰ मन्दिर एटु साइड मन्दिर এটা আছে মানে এ ডাঙৰ তিনডাল আম গছ আছে মানে বহুত বছৰৰ পৰা আছে মানে এই সাইডত ডাঙৰ আম গছ এই দিকে এটা আছে ইটু এটা তাই দিকে এটা আছে ইটু এটা আপোনালোকক ডাঙৰ দে মন্দিৰ মানে এটু জংঘলৰ দেৱতা হয় মানে এটু সাইডৱা এটা বম ডাঙৰ চাইলৱা আম গছটো এইটো এটা মানে ইয়াতকৈ ভিতৰ নগনি নুসুমাও চেণ্ডেল পিন্ধি আছে না এই চাইলৱা এতিয়া আমি যাই থাকোঁ এদিকে চল এতিয়া এদিকে যা মানে ইয়াত বহুত ডাঙৰ দেৱতা আছে মানে এইটো মন্দিৰত মানে বছৰে ডাঙৰ পূজা দিয়ে মানে ইয়াত এই মন্দিৰটো মানে ডাঙৰ পূজা দিয়ে এদিকে যাম তো গাইছ জাগাডোখৰ পাম আৰু অকণমান আছে মানে য'ত মানে আহিবা ওলাইছিল আমি তাৰ মানে পাম আৰু এতিয়া অকণমান আছে জাগাডোখৰ আহি পাম কেনে লাগিছে ভাল লাগিছে আমি চাৰিজনে আহিছোঁ মানে ভিডিঅ পাহাৰ ঘূৰিবলৈ তাৰপিছত আমি পাম আৰু জাগা এই চাৰিলোৱা পাহাৰটো পাম আৰু মানে পাহাৰৰ কাষৰ পৰা ঘূৰি যাম কিন্তু আৰু এবাৰ আহিলে আমি মানে পাহাৰ তো গাইছ সেইকেইটা কি কৰি আছে চাই লোৱা আহি কিনে কি কৰি আছে চাইলোৱা বাহ কি সোমাব লাগিছে ইয়াতে ঘৰ নাযাওঁ চাইলো আপোনালোকে কিমান পাথৰ মজা লাগিছে পাথৰৰ ওপৰে পাথৰ ওপৰে কিন্তু ইয়াত চাইলো গোটেই পাহাৰ খান্দি পেলাইছিলে মানে আগতে মজা জেগাত আছে তো গাইছ ইয়ে চাইলো ভিউ পাথৰৰ ওপৰত আছো আমি পাথৰৰ ওপৰত তো গাইছ নামি লওঁ আৰু বেলেগত কি যাম এতিয়া গৰমত পৰি তো গাইছ তলৰ পৰা ওপৰত আহিছো দেখিছো কিমান ওপৰত আছো আমি এতিয়া বহুত ৰ'দ দিছে গৰমত থাকিব পৰা নাই গৰম বহুত দিছে তললৈ নামি যাওঁ চল आगे में दिल कोई बात गई मेरा तो दिल गई गाइस ऊपर पर नामी हेलो या चले या ऊपर उठिছিলো ইটো ওপৰত উঠিছিলো মই ইটো ওপৰত উঠিছিলো একদম ওপৰ বম ভইলাই বতা ঠিলাই দিয়ে তাৰ পৰা বহুত ভয় লাগে এতিয়া আমি এদিকে যাম আপোনালোকে চাই ভিডিওটো বনাইছিলো ও ভাই সাহ এই জংঘলে গ'ল ওই চিলি খাই গৈছিলো ওইটা কোনদিকে যাম হেৰি যাম ন তো গাইছ ইয়াৰ ৰাতি গণেশ বাবা আছিল বা খচ হয়তো লাগিবই গোটেই নিউ খচ আছে ইয়াত কি গাইছিল মানে এদিকে গ'ল মানে উঠি এদিকে গ'ল আমি যোনদিকে গৈছিলোঁ তাৰ পৰা ৰিপিট আহি গ'লোঁ তাৰ পৰা আমি এদিকে যাম এতিয়া
মানে এদি নাযাওঁ আৰু এদি নাযাওঁ এদি নাযাওঁ এতিয়া এদি যাওঁ মানে মৰ্ণিঙত গৈছোঁ মানে হাতীপিটিৰ পৰা যদি আমি মৰ্ণিঙত যদি 7-8মান বজাত যদি অহালোঁ মানে লগ পালোঁ হয় মানে এদিকে আমি দেৰিকৈ আহিছোঁ না মানে আমি আহিছোঁ 11টামান বজাত আহিছোঁ 11টা এতিয়া বাজিলে 12 নহয় 1 বাজিল মানে তো গাইছ এতিয়া খৰচটো চাই লোৱা এইটো মানে ৰাতি হোৱা মানে এইটো ৰাতি আপোনালোকে মানে সেইটোতো পাহাৰ আছে মানে মাউণ্টেইন নহ'লে মানে আগতে পাহাৰ মানে খান্দিছিলোঁ তো গাইছ তাৰ পৰা নিকালকে আগে আহোঁ আম বাছ বহুত আপোনালোকে চাই লওক খেতি মানে এটি খেতি কৰাৰ কাৰণে মানে এইটো চাই হাতী মানুহ বহুত আহে মানে এইটো চাই মানে গোটেই জংঘল মানে এটি খেতি কৰে মানে বহুত দূৰণি খেতি কৰে খেতি কৰে মানে খেতি চাই লওক সেইকাৰণে মানে হাতী মানুহ ইয়াত আহে মানে ধান খাবলৈ আহে মানে এতিয়া মানে পকিছে নহয় এতিয়া মানে বেছিয়ে আহিব মানে যেতিয়া ৰুই তেতিয়া মানে ইমানকৈ নাহে যেতিয়া মানে ধানটো পকিব আৰু তেতিয়া মানে বেছি ওলায় মানে হাতী মানুহ বেছি আহে মানে জাক হৈ আহে কিছুমান অকলশৰীয়া হৈ আহে 1-2 হৈ কিনে আহে মানে তো গাইছ আমি এতিয়া ঘৰত আহি আছোঁ মানে উঠনি যোৱা ৰাস্তাটো নগ'লোঁ আৰু এতিয়া মানে দেৰি হৈ যাব এতিয়া গতিকে মানে আমি শ্বৰ্টকাট ৰাস্তাটো লওঁ শ্বৰ্টকাটো দি আহিছোঁ কিন্তু শ্বৰ্টকাটটো লৈছোঁ কিন্তু দূৰহে হৈছে বেছিকৈ মানে এতিয়া সিটো চাইডত যদি আহোঁ ঘূৰি ঘূৰিকৈ ইয়াত আহি গৈছে এতিয়া তো গাইছ আপোনালোকক কৈছিলোঁ যে হাতী ইয়াত ধান খাব আহে ইয়াত মানে ধান খাব আহে মানে ইয়াত কিন্তু খাব নোৱাৰে মানে টঙত মানুহ থাকে নাই ইয়াত টঙি ঘৰ দেখিছা ইয়াত মানে ৰাতি মানুহ থাকিলে মানে ইয়াত মানুহ থাকে মানে কি হৈছে মানে এই গৰু চৰু আলি বাহে মানে এই গৰু মানে ধানখিনি নাখাক মানে কিনে বেৰটো দি দিয়ে মানে সেইটো বেৰাটো দি দিয়ে বেৰ খেতি কৰে ইয়াত কি মজা কেনে লাগিলে আজি বঢ়িয়া লাগিলে ভয় লাগিছিল নেকি তাৰপিছত কি হ'ল ইয়াৰ বোলে লগা নাই ইয়াৰ বোলে জিগাৰ মে দাম সেইকেইটাতো লাগিছে মোৰ তো গাইছ তাৰ পৰা আহিলোঁ এইটো মানে তো গাইছ আমি পাহাৰৰ পৰা ঘূৰি কিনে আহি গ'লোঁ আমি গৈছিলোঁ মানে এইটো ৰাস্তা দি আহিছিলোঁ এইটো ৰাস্তা দি গৈ কিনে আমি এদিকে গৈছিলোঁ এদিকে পুখুৰী একদম বাৰ পাহাৰ গফে হৈ কেনে আহিছোঁ এতিয়া আমি ইয়াত নগ'লোঁ এপাক ঘূৰিলোঁ মানে আমাৰ মানে এপাক ঘূৰাই আহিলোঁ মানে বহুত দীঘল মানে বহুত আছে মানে পিছত ভয় লাগি গ'ল মানে আৰু সেইকাৰণে নগ'লোঁ আৰু পাহাৰৰ ওপৰত মানে যাব মন নাছিলে কিন্তু নগ'লোঁ আৰু মানে ওপৰত মানে আধা পাই ঘূৰি আহিলোঁ সেইকাৰণে মানে যাই কিনে আৰু ৰিপিট হৈছে যদি আপোনালোকৰ কাৰণে যদি ভিডিঅ'টো যদি ভাল লাগিছে কিন্তু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কিনে যাবি ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব ছাবস্ক্ৰাইব কৰি কিনে আপোনালোকে আবি তো গাইছ কিবা কবি আপোনালোকক যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিবা